কিন্তু সেই আনৰ ওপৰত হাঁহি আনৰ ওপৰত কথা কৈ আমোদ লোৱাটো সেইটো আচলতে ক'ৰবাত সেই আখৰিক তৃপ্তিহে, সেইটো আমোদ নহয় তাৰমানে। ধেমালিটো কেতিয়া হয়? ধেমালি বস্তুটো কাক কয়? আজি মই কিবা এটা তোমাৰ ওপৰত জোক মাৰিলোঁ, তুমিও হাঁহিছা ময়ো হাঁহিছোঁ, দুইটাই ফূৰ্তি পাইছোঁ, সেইটোক কয় ধেমালি। কিন্তু মই কিবা এটা কথা লৈ মই ফূৰ্তি পাইছোঁ কিন্তু তোমাৰ অকণমান গাত লাগি গ'ল, সেইটোতো ধেমালি নহয়। ধেমালি হ'লে দুইফালৰ পৰা মিউচুৱেল হ'ব লাগিব ন, তুমিও হাঁহিবা ময়ো হাঁহিম। কিন্তু আজিকালি মানুহে ধেমালিৰ নামটো সেইটো লয় তাৰমানে, মইহে হাঁহিম। কথাটো ভবা নাছিল, তুমি ধেমালিকো ইমান ধুনীয়াকৈ বৰ্ণনা কৰিলা। মই ভাবোঁ মানে সেই বস্তুটো আটাইতকৈ উইয়াৰ্ড থট কি আহিছে যিটো ভাবা মানে সেইটো কিয় ভাবিছোঁ মানে মই মৃত্যুবিলাস। কেনেকৈ কিয় কি মানুহে এইটো শুনিলে মোক চাগে নিগেটিভ বুলি ভাবিব, বহুত নাজানো কিয়। মই কিছুমান কাম অকণ পাগলামি দেই মোৰ, পাগলামি মানে কাম নহয়, মোৰ থিংকিঙত মানে ভাৱনাত কেতিয়াবা মানে আহি থাকে। কিয় নাজানো মই মৃত্যু বস্তুটোক লৈ পেলাই মই বিলাসী অলপমান। মই অলপ মানে মই ইমাজিন কৰি থাকোঁ যে মোৰ মৃত্যু কেনেকৈ হ'ব, মৃত্যুটো হ'বই।